নমস্কাৰ জয় হিন্দ ওয়েলকাম টু আৱাৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে এক্সামৰ কাৰণে পঢ়ি আছে সো এইটো ভিডিঅ'ত আমি যোনটো আজি ৰিজাল্ট আহিব 12 মাৰ্চত যোনটো ৰিজাল্ট আহিব সেইটো বিষয়ে আমি এইটো ভিডিঅ'ত কথা পাতিম সো একচুয়ালি আজি 12 মাৰ্চ ৰাতিপুৱা 11টা বজাত আপুনি অসম পুলিচৰ অফিচিয়েল ৱেবছাইট SLPRB assam.in সেইটো ৱেবছাইটত আপুনি ৰিজাল্টটো নিজৰ পাব ঠিক আছে সো আমি এইটো ভিডিঅ'ৰ মাধ্যম দি আপোনাক হেতুৱে জনাব বিচাৰো যে আপুনি যদি ৰিজাল্টটো চেক আউট কৰিবলৈ আছে আপোনাৰ নিজৰ যোনটো ফিজিক্যালৰ এডমিট কাৰ্ড হেতু নিজৰ লগত ৰাখিব ঠিক আছে কাৰণ তাত আপোনাৰ এপ্লিকেশন আইডি আৰু আপোনাৰ ডেট অফ বাৰ্থ মাৰাৰ পিছতে আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হ'ব ঠিক আছে যিমান আশংকা আছে এইবাৰ মুখ যিমান লাগি আছে এইবাৰ কাট অফ লিষ্টটো মাৰিব চাগে যেহেতু আপোনাৰ ড্ৰাইভাৰো মাৰিলে এডিআৰও মাৰিলে সো অসম পুলিচৰ ABUB APR পোষ্টৰো আপোনাৰ কাট অফ লিষ্ট মাৰিব ঠিক আছে সো কাট অফ লিষ্ট মাৰাৰ লগে লগে আপুনি গম পাব যে কিমান নম্বৰৰ পৰা ৰাখিছে মানুহ ৰিটেন এক্সামৰ কাৰণে হেইটো হিচাপত আপুনি হেইটো বুজি পাব যে এইবাৰৰ কম্পিটিশনটো কেনেকুৱা ঠিক আছে বাকি তেনেকৈ একো নাই বিকজ ৰিজাল্ট যিয়ে হওক আপোনাৰ মেইন মোটিভটো এইটো হ'ব লাগে যে মই যেতিয়া ৰিটেন এক্সামৰ কাৰণে সিলেক্টেড হ'ম মই ৰিটেন এক্সামৰ কাৰণে ভালকে পঢ়িম আৰু ৰিটেনটো ভাল কৰিম ঠিক আছে বাকি আমি আজি ৰাতিপুৱা 10টাৰ পৰা লাইভ থাকিম DSP ডিফেন্স ষ্টাডি কৰ্নাৰ চেনেলত লাইভ ৰিজাল্ট চেক আউট কৰিম আপোনাৰ লগত লাইভ কাট অফ ডিসকাশনো কৰিম ঠিক আছে সো যেতিয়া মই লাইভ থাকিম সেইটো সময়ত মই আপোনাক ক'ব নোৱাৰিম যে ৰিজাল্ট কেতিয়া কেইটাত আহিব আৰু কোনটো ৱেবছাইটত আহিব সেই কাৰণে এইটো ভিডিঅ'টো আপোনাৰ আগত আগবঢ়োৱা হৈছে সো এইটো ভিডিঅ'ৰ মাধ্যম দি সকলোকে ক'ব বিচাৰো যে যোনে যোনে এক্সাম দিছিলে অসম পুলিচ ABUB APR আৰু কনষ্টেবল লেভেলৰ যিমান এক্সাম দিছিলে আৰু ফিজিক্যাল দিয়াৰ পিছত আপুনি ৰিটেন এক্সামৰ কাট অফ কাৰণে ৰৈ আছে আৰু গম পাই যে 12 তাৰিখে ৰিজাল্ট আহিব সো সকলোৱে কানেক্টেড থাকিব প্ৰথমতে DSP চেনেল এইটো চেনেল সাবস্ক্ৰাইব কৰি লওক আমি 10টাৰ পৰা লাইভ আহিম সকলো লাইভ আহিব 10টাৰ পৰা আমি লাইভ থাকিম কাট অফ ডিসকাশন কৰিম ৰিজাল্টৰ বিষয়ে ডিসকাশন কৰিম আৰু আমি লাইভ ৰিজাল্ট চেক আউট কৰিম আৰু কাট অফ চেক আউট কৰিম ঠিক আছে বাকি সকলোৱে যোনে যোনে এক্সাম দিছিলে ফিজিক্যাল এক্সাম দিয়াৰ পিছত ৰিটেনৰ কাৰণে ৰৈ আছে সকলোৱে নিজৰ ৰিজাল্টটো SLPRB অফিচিয়েল ৱেবছাইট মই অলপ ডেসক্ৰিপচনৰ তলত লিংকটো দি দিম আপুনি তাত ক্লিক কৰি পেলাই নিজৰ ৰিজাল্টটো চেক আউট কৰিব পাৰিব আৰু কেইটা চেক আউট কৰিব পাৰিব আজি ৰাতিপুৱা 11টা বজাত 11 AM 12 মাৰ্চ 11 AM ত আপুনি নিজৰ ৰিজাল্টটো চেক আউট কৰিব পাৰিব সো সকলো SLPRB অফিচিয়েল ৱেবছাইটত কানেক্টেড থাকিব ঠিক আছে বাকি আশা কৰো সকলোৰে ৰিজাল্ট ভাল হ'ব আৰু যিমান DSP ফ্যামিলি আমাৰ জয়েন হৈ আছে আৰু যিমানে এতিয়া ভিডিও চাই আছে সকলোৰে ৰিজাল্ট নিশ্চয় কোৱালিফাইড বুলি আহিব সো এইটো ভিডিওৰ মাধ্যম দি আপোনাক এইটোৱে ক'ব বিচাৰো বাকি 10টাৰ পৰা আজি ৰাতিপুৱা আমি লাইভ থাকিম জয় হিন্দ জয় ভাৰত